वेलकम बैक टू माय चैनल MKD ब्लॉग। तो गाइस আজি আমাৰ সভা চলি আছে আৰু আপোনালোকক খবৰ কিছুমান পৰিৱেশ দেখাইছোঁ। আৰু এইফালে আছে আমাৰ ভঁৰালত আছে, ভঁৰালত দেখাইছোঁ কোন আছে। এই ঋতু কেনে আৰু এইফালে ৰান্ধনীশাল, ৰান্ধনীশাল আৰু এতিয়া ভোগ বনাইছে আৰু এতিয়া প্ৰচেছন কৰিব। তো মানুহবিলাক আহিছে তাতে দেখাইছোঁ আৰু ময়ো ইয়াতে আছোঁ নিতৰ লগত। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হৈছে ভিতৰৰ পৰিৱেশ আৰু এতিয়া ছোৱালীবিলাক আহিছে সকলো। তো এতিয়া আহি আছে মানুহবিলাক আহিছে সকলো। চাই থাকক ভিডিঅ'টো শেষলৈকে প্ৰচেছন দেখাইছে সকলো। ইয়াতে এটা বস্তু দেখা গৈছে, মানে কি আমাৰ ইয়াত এই ধৰ্মীয় অনুষ্ঠানটোত ধৰণৰ সকলো জনজাতি আহি আমাৰ ইয়াতে ভাগ লৈছে। আৰু ইয়াতে আমি এতিয়া বৰ্তমান যাম মন্দিৰৰ ভিতৰত সোমাম আৰু মন্দিৰৰ আপোনাৰ লগত দেখা পাবা। আছে আৰু এইফালে তো ৰাতি ইয়াতে আইডিয়া দিয়া হ'ব আৰু এইফালে কল পুলি পোতা হৈছে আৰু তাতে আইডিয়া দিয়া হ'ব। আৰু তো গাইছ আৰু এইফালে প্ৰস্তুতি চলি আছে আমাৰ যোৱাৰ কাৰণে, শোভাযাত্ৰাৰ কাৰণে। তো গাইছ এতিয়া মই তাৰে পৰিৱেশ দেখাইছোঁ আপোনালোকক সকলো। চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইছ শ্ৰী শ্ৰী কৃষ্ণদেৱ তিৰুভাৰ তিথি উদযাপনৰ আজি দুদিনীয়া কাৰ্যসূচীৰ আজি লাষ্ট কাৰ্যসূচী আৰু লাষ্ট কাৰ্যসূচীত আজি আমাৰ গাঁও ভ্ৰমণ আৰু তো প্ৰস্তুতি চলি আছে। তো তাৰ পৰিৱেশ সকলো দেখাইছোঁ আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ডিম্পুদা অহাৰ কথা আছিল, ডিম্পুদা আহিল নে নাই তো সকলো কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এইফালে অনুষ্ঠান এটা সাফল্যমণ্ডিত হয় আৰু হয়তো ইয়াৰ ব্যতিক্ৰম নহয়। এটাও দেখিছোঁ আপোনালোকে যি আয়োজন কৰিছে, বিভিন্ন জাতি জনগোষ্ঠী বড়ো সম্প্ৰদায়ৰ যুৱক যুৱতী ইয়াত অংশগ্ৰহণ কৰিব বুলি মই জানিব পাৰিছোঁ। আপোনালোকক দেখালৈ পৰিৱেশটো চাই থাকক ভিডিঅ'টো। আমাৰ এই আৰু এইটো আমি বাজিব পৰা নাই, পানী চানী দিলোঁ বাজিব পৰা নাই। গুৰুজনৰ বিভিন্ন ধৰণৰ বিভিন্ন মানুহ আৰু এইফালে আমাৰ গোস্বামী আৰু এই ঢোল কিন্তু তামান বজায়, কিন্তু বজাততো আৰু মানুহ গাইছ আৰু মানুহ আহি মোক সুধিলে কেনে লাগিছে, মই ভাল লগা বুলি ক'লোঁ। আৰু ভয় লাগিছে প্ৰথমবাৰ সুধছি না, কি কওঁ কি নকওঁ ক'ব লাগিছে। আৰু আমাৰ এইফালে চিষ্টাৰে পুৰা চশমা চশমা মাৰি পুৰা একদম ফিটিং। আমি পালোঁ মালবাৰী, মাছে তলা একাৰি হৈ এনেকৈ ঘূৰি ঘূৰি যাম।
গাইছ চাওক মানুহ চাওক গাইছ মানুহ অল মানুহে গাইছ চাৰ চাইডে মানুহ চাওক গাইছ কিমান দূৰত আছে মানুহ তো মনিবই নোৱাৰি আৰু আমাৰ অংকুৰ ভাই চবে চাই গাইছ আমাৰ ঘৰত লাগি গেল ঘামে এইগিলা আপিগিলা ঘামে গেছি চব ঘামে গেছি একদম গৰমতে তো আমি এনেকৈ প্ৰসংগ কৰি যাই আছো গাঁও ভ্ৰমণ কৰি আছো আৰু বেছি দূৰ নাই আৰু কেনে লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে সকলো বজাই আছে আৰু নাম প্ৰসংগ কৰি আছে আমি এতিয়া পথৰৰ মাজে মাজে নামি আছো মানে ৰাস্তাত বিৰাট ধূলা পুৰা লাইন ধৰিছে আৰু ধূলাৰ কাৰণে পুৰা বগা হৈ গৈছো আৰু এই চাওক মানুহ এইফালে মানুহ উঠিম বুলি ভাবি আছে দেখো এইটো আমাৰ হেৰি চেপা বুলি নকওঁ কিয় কম চেপা বুলি কওঁই নাই মই এতিয়াও নিজে কৈছি চেপা বুলি তো গাইছ আহি আমাৰ গাঁও পালোঁ আৰু গাঁৱৰ পৰাতো সভাস্থলীলৈ বেছি দূৰ নাই আৰু তাতে লগ পাম একেলগে ব'লক তালৈ যাই থাকোঁ তো গাইছ ফাইনেলি আমি আহি পালোঁ আৰু সভাস্থলীত তো গাইছ আমাৰ এই শোভাযাত্ৰাত ডিম্পুদা অহাৰ কথা আছিল আৰু ডিম্পুদা কিছু অসুবিধাৰ কাৰণে আহিব পৰা নাই আৰু সেইকাৰণে এতিয়া বলক আমি ভোগস্থলীলৈ যাওঁ আৰু ভোগৰ পৰিৱেশৰ এটা পৰিৱেশ দেখাইছোঁ আপোনালোকক পুৰা কাম কৰি আছে বাবুটি আমাৰ এই দুজন পুৰা একদম লাগি আছে আৰু এই ভোগ খোৱা জেগা আপোনালোক দেখাইছোঁ চাওক গাইছ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজি ভিডিঅ'টো ইমানেই আছিল জয় আই অসম।